এখন গাঁৱত এজন গৰখীয়া আছে। গৰখীয়াটো ঘৰত থকা সময়ত এনে দুষ্টামি কৰি থাকে। ই পঢ়া শুনা নকৰেতো, সেইবাবে ই গৰু চৰে। সদায় এনেকৈ গৰু লৈ যায়, জংঘলত গৰু চৰিবৰ কাৰণে যায়। সদায় গৰু চৰিব এনেকৈ গৰু লৈ যায় আৰু এনেকৈ এদিন ভাবিলে এটাৰ কথা গাঁৱৰ মানুহক মিছাকৈ এনেকৈ বাঘ খালেই বুলি চিঞৰিলে। গাঁৱৰ মানুহ আহে নে নাই বুলি গাঁৱৰ মানুহবিলাকে ভাবিলে ক'ত বাঘ ওলাইছে বোলে, বলা। সকলোৱে দাউৰি লাঠি জং লৈ দা কটাৰী লৈ আহিলে আৰু ল'ৰাজনক গৰখীয়াক বচাবৰ কাৰণে। ইফালে চবে আহে লাঠি জং লৈ দা কটাৰী লৈ আহি ইফালে চাই যে গৰখীয়াজনে হাঁহি আছে। নাই, কোনো বাঘ নাই। মানুহবিলাকে বহুত খং উঠিল তাক। বহুত গালি শপনি পাৰি পেলাই তাক বহুতো মাৰিবও খোজে। কিছুমানে এটাই বহু গালি শপনি পাৰি এনেকৈ কিয় এনেকৈ থোৱা, মিছা কথা কিয় এনেকৈ কোৱা, ল'ৰাকেইজনে মাৰিব খোজে এনেকৈ গালি শপনি পাৰি থৈ সিহঁত গুচি গ'ল। তাৰপিছত এনেকৈ বহুতো গালি শপনি পাৰিলে আৰু কিয় এনেকৈ থোৱা বুলি। পিছত সিহঁত লাষ্টত খং উঠি গুচি গ'ল ঘৰলৈ। আৰু এনেকৈ কেইদিনমান ঘৰত যায়, গৰু চাই আকৌ ঘৰলৈ আহে, ঘৰত যায় আকৌ গৰু লৈ আহে। এনেকৈ কেইদিনমান পাৰ হ'ল। তাৰপিছত আকৌ এদিন ভাবিলে সি আৰু এদিন ঠগাও এনেকৈ মানুহক। আকৌ এদিন বাঘ খালেও বুলি চিঞৰিলে। গাঁৱৰ মানুহবিলাকে ভাবিলে আজিও ঠগাইছে এনেকৈ। সেইদিনাখনে গৈছিলোঁ নহয়, এনে ঠগাইছিল, আজি কোনো নাযাওঁ আজি তাৰ ওচৰলৈ। তেতিয়া সিফালে সঁচাকৈ বাঘ এটা ওলালে। বাঘটো বহুত চিকাৰ ধৰিব পৰা নাই, সেইবাবে বাঘটোৱে মানুহৰ মাত শুনি একদম দৌৰ মাৰি আহিলে। আৰু এইফালে গৰখীয়াটো বাঘটো দেখি ভয় পাই পলাব খুজিছিলে, কিন্তু পলাব পাৰিব এনেকৈ গৰখীয়াটোক আক্ৰমণ কৰিলে। গৰখীয়াটো এনেকৈ আক্ৰমণ কৰিলে আৰু গৰখীয়াটো লাষ্টত গৰখীয়াটোক বাঘে ধৰি লৈ যায়। এনেকৈ জংঘললৈ ধৰি লৈ যায়, খাই পেলাই। ইয়াৰ পৰা কি বুজিলা? আৰু এনেকৈ মিছা কথা কৰিলে, সদায় ক'লে এদিন নিজে বিপদত পৰিব লাগে। ভিডিঅ'টো কেনে লাগিল? ভাল লাগিলে যদি লাইক কৰিব, ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ফৰ ৱাচিং। আৰু কমেণ্টত জনাবা কেনে লাগিল ভিডিঅ'টো। আৰু এনেকুৱা ভিডিঅ'বোৰ বনাব মটিভেশ্যন হ'ব লাগে। কমেণ্টত জনাব বাৰু কেনে